নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম জটিল সংখ্যা এটা কেনেকৈ ধ্ৰুৱীয় আৰ্হিত প্ৰকাশ কৰিব পাৰি। ধ্ৰুৱীয় আৰ্হি মিন্স পোলাৰ ফৰ্মত কেনেকৈ লিখিব পাৰি, কোনো এটা কমপ্লেক্স নাম্বাৰ কেনেকৈ আমি পোলাৰ ফৰ্মত লিখিব পাৰোঁ, এই বিষয়ে আজি শিকিম। হৈছে আমি জানো যে কোনো এটা জটিল সংখ্যাৰ সাধাৰণ ৰূপ কেনেকুৱা, z = কেনেকুৱা x + iy টাইপৰ, হয় নাই? জটিল সংখ্যা দেখিবলৈ কেনেকুৱা হয়, x + iy টাইপৰ হয়। যেতিয়া এনেকুৱা হয় তেতিয়া পইণ্ট অফ z কি বুলি ক'ব পাৰোঁ আমি, জেডটোক যদি বিন্দু হিচাপে প্ৰকাশ কৰিব পাৰোঁ তেনেহ'লে কেনেকৈ লিখিব পাৰিম, x y হিচাপে লিখিব পাৰিম। হৈছে ইয়াৰ পোলাৰ ফৰ্মটো হৈছে, ইয়াৰ ধ্ৰুৱীয় আৰ্হিটো হৈছে, কোনো এটা জটিল সংখ্যাৰ ধ্ৰুৱীয় আৰ্হি হৈছে z = r cos θ plus I sin θ। এইটো তোমালোকে মনত ৰাখিবা। কোনো এটা জটিল সংখ্যাৰ ধ্ৰুৱীয় আৰ্হি কি, পোলাৰ ফৰ্ম কি, z = r cos θ plus I sin θ। য'ত থিটা কি বস্তু, থিটা হৈছে আৰ্গুমেন্ট অফ z, আৰু r কি বস্তু, r হৈছে মডুলাছ অফ z। হৈছে তোমালোকে ইতিমধ্যে মডুলাছ অফ z আৰু আৰ্গুমেন্ট অফ z উলিয়াব জানা। মডুলাছ অফ z কেনেকৈ উলিয়াই, ডাইৰেক্ট ফৰ্মুলা এটা আছে, মডুলাছ অফ z ৰ ফৰ্মুলা হৈছে √x² + y²। কিন্তু আৰ্গুমেন্ট অফ z উলিয়াবৰ কাৰণে আমাৰ 8টা পইণ্ট আছিলে। ইতিমধ্যে এটা ভিডিঅ' আপলোড কৰিছো, এই ভিডিঅ'টো চাই ল'বা, আৰ্গুমেন্ট অফ z কেনেকৈ উলিয়াব পাৰে। হৈছে গতিকে কোনো এটা জটিল সংখ্যাক যদি আমি পোলাৰ ফৰ্মলৈকে বা ধ্ৰুৱীয় আৰ্হিলৈকে প্ৰকাশ কৰিব লাগে, প্ৰথমতে লক্ষ্য কৰিব লাগিব যে জটিল সংখ্যাটো ষ্টেণ্ডাৰ্ড ফৰ্মত আছে নে নাই। হৈছে প্ৰথমতে কি লক্ষ্য কৰিব লাগিব, জটিল সংখ্যাটো ষ্টেণ্ডাৰ্ড ফৰ্মত আছে নে নাই। যদি নাই, তাক আমি কেলকুলেশ্যন কৰি এনেকুৱা ফৰ্মত আনি ল'ব লাগিব। আনাৰ পিছত আমি প্ৰথমতে কি উলিয়াই ল'ব লাগিব, r উলিয়াব লাগিব। r মানে √x² + y² উলিয়াব লাগিব। r উলিয়াৰ পিছত তাৰপিছত আমি উলিয়াব লাগিব থিটা, থিটা বা আৰ্গুমেন্ট অফ z উলিয়াব লাগিব, বা কোণাংক উলিয়াব লাগিব। হৈছে যেতিয়া মাপাংক, মডুলাছক মাপাংক বুলি কয় আৰু থিটাক কোণাংক বুলি কয়, যেতিয়া মাপাংক আৰু কোণাংক ওলাব তেতিয়া আমি মডুলাছ জেডটো সংখ্যাটোক আমি কেনেকৈ লিখিব পাৰিম, r cos θ plus I sin θ হিচাপে লিখিব পাৰিম। হৈছে প্ৰথমতে তাৰমানে আমি জেডটো কিহত আছে, ষ্টেণ্ডাৰ্ড ফৰ্মত আছে নে, যদি নাই আমি ষ্টেণ্ডাৰ্ড ফৰ্মত আনি ল'লো। তাৰপিছত r ৰ মানটো উলিয়াই ল'লো, √x² + y², r মিন্স মডুলাছ অফ z, বা অসমীয়াত কি কয়, মাপাংক বুলি কয়। আৰু থিটাৰ মান উলিয়াই ল'লো, বা আৰ্গুমেন্ট অফ z, আৰ্গুমেন্টক আমাৰ অসমীয়াত কোৱা হ'ব কোণাংক বুলি। প্ৰথমতে আমি মাপাংক উলিয়াই ল'লো, তাৰপিছত আমি কোণাংক উলিয়াই ল'লো। কোণাংক উলিওৱা পদ্ধতিটো অলপ দীঘলীয়া হয় বাৰু, সেইটো তোমালোকে চাই ল'বা ভিডিঅ'টোত, আগৰ ভিডিঅ'টোত চাই ল'বা, তেতিয়া তোমালোকে সহজতে বুজি পাবা। মাপাংক আৰু কোণাংক উলিওৱাৰ পাছত এনেকুৱা ফৰ্মত লিখি দিলে হৈ গ'ল, r ৰ ঠাইত r ৰ মানটো বহাই দিলা, থিটাৰ ঠাইত থিটাৰ মানটো বহাই দিলা, হৈ গ'ল। হৈছে নিশ্চয় বুজি পাইছা এইখিনি। এতিয়া তোমালোকে চোৱা অনুশীলনী 2.4 এডভান্স মেথছ ক্লাছ 10, ক্লাছ 10ৰ এডভান্স মেথছৰ অনুশীলনী 2.4, তাৰে 2 নম্বৰ যিটো কুৱেশ্যন আছে, 2 নম্বৰ কুৱেশ্যনটোত কি আছে, তলত দিয়া প্ৰতিটো জটিল সংখ্যা ধ্ৰুৱীয় আৰ্হিত লিখা। তলত দিয়া প্ৰতিটো জটিল সংখ্যা ধ্ৰুৱীয় আৰ্হিত লিখা, অৰ্থাৎ পোলাৰ ফৰ্মত লিখিব দিছে। তাৰ 2ৰ a নম্বৰটো আমি কৰিবলৈ ট্ৰাই কৰোঁ। ধৰা হ'ল z = কিমান আছে ইয়াতে, 1 + I। তেতিয়া আমি এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত আছে নে চেক কৰিলো, আছে ষ্টেণ্ডাৰ্ড ফৰ্মত। গতিকে আমি পইণ্ট অফ জেডটো লিখি ল'লো। পইণ্ট অফ জেড কিমান আছে, 1 1। হৈছে তোমালোকে লগে লগে ইয়াতে লিখি ল'ব পাৰা, এইটো কোনটো চকুত আছে, প্ৰথম চকুত আছে। কোনটো চকুত আছে, প্ৰথম চকুত আছে। কেনেকৈ প্ৰথম চকুত আছে তোমালোকে জানা, প্লাছ প্লাছটো প্ৰথম চকুত থাকে, এইটো ফাৰ্ষ্ট চক। এইটো মাইনাছ প্লাছ দ্বিতীয় চকুত থাকে, দ্বিতীয় চক। মাইনাছ মাইনাছ কোন চক, তৃতীয় চক। আৰু প্লাছ মাইনাছ কোন চক, চতুৰ্থ চক। বুজিছে, এইটো ক'ত আছে, প্ৰথম চকুত আছে। এইটো প্ৰথমতে জাষ্ট লিখি ল'লো। এতিয়া আমি কি লিখিব লাগিব, r উলিয়াব লাগিব। r মিন্স মডুলাছ অফ z মিন্স √x² + y², মাপাংক। √x² মিন্স x কিমান আছে, 1² + y কিমান আছে, 1² x * y এইটো।
দ্যাট মিন্স √2 r ৰ মান ইতিমধ্যে ওলাই গ'ল হৈছে যেহেতু এইটো প্ৰথম চকত আছে গতিকে আমি আৰ্গুমেন্ট অফ z উলিয়াব লাগিব আৰ্গুমেন্ট অফ z উলিয়াতে আমি কি উলিয়াব লাগিব tan alpha উলিয়াব লাগিব tan alpha is equal to modulus of y by modulus of x formula that is equal to modulus of y এর মান হচ্ছে 1 modulus of x এর মান হচ্ছে 1 that is equal to 1 by 1 that is equal to 1 that is equal to 1 কেতিয়া হয় 10 এর কোনটো মানত 1 হয় 10 pi by 4 ৰ 1 হয় therefore alpha is equal to কিমান হ'ব pi by 4 হ'ব হৈছে therefore argument of z কিমান হ'ব argument of z কি হ'ব argument of z is equal to theta is equal to কি হ'ব যেৰি কোন চকত আছে প্ৰথম চকত থাকিলে alpha টোৱে হ'ব argument of z alpha টোৱে হ'ব argument of z যেহেতু কোন চকত আছে প্ৰথম চকত আছে পাইছা বুজি যেহেতু প্ৰথম চকত আছে গতিকে আমি কি কৰিম ইটো argument of z বা theta is equal to কিমান হ'ব alpha টোৱে হ'ব এতিয়া তোমালোকে লক্ষ্য কৰা আমাৰ প্ৰয়োজনীয় বস্তুখিনি পালোনে নাই r পালোনে নাই পালো থিটা পালোনে নাই পালো গতিকে আমি স্ট্যান্ডার্ড ফর্ম লিখিব পাৰিম নে নিশ্চয় পাৰিম r অৰ ঠাইত r মানটো বহাই দিম থিটাৰ মানটো বহাই দিম স্ট্যান্ডার্ড ফর্ম নহয় পোলাৰ ফর্মটো লিখিলে কি হ'ব r z is equal to r cos theta r means √2 cos theta cos theta means কিমান আছে pi by 4 plus I sin কিমান হ'ল pi by 4 নিশ্চয় বুজি পাইছা এতিয়া তোমালোকে চোৱা 2 এর b নম্বৰটো 2 এর b নম্বৰটো চোৱা কি দিয়া আছে z is equal to দিয়া আছে -√3 minus I স্ট্যান্ডার্ড ফর্মত আছে নাই আছে গতিকে পয়েন্ট অফ z আমি কি লিখিব পাৰো পয়েন্ট অফ z লিখিব পাৰো -√3, -1 কোন চকত আছে মাইনাস মাইনাস কোন চকত আছে তৃতীয় চকত আছে কোন চকত আছে তৃতীয় চকত আছে বুঝে এতিয়া আমি কি লিখিম therefore r লিখিম r is equal to √x² plus y² √x কিমান আছে -√3² plus 1² that is equal to √3 plus 1 that is equal to √4 that is equal to 2 r মান ওলাই গল এতিয়া আমি কি লিখিব লাগিব আমি আর্গুমেন্ট অফ z বা থিটা উলিয়াব লাগিব তাৰ কাৰণে আমি কি উলিয়াব লাগিব tan alpha উলিয়াব লাগিব tan alpha is equal to কি হ'ব modulus of y by modulus of x modulus of y এর ভ্যালু কিমান আছে modulus of y এর ভ্যালু -1 modulus of x এর ভ্যালু -√3 মাইনাস এর মডুলাস হ'ব পজিটিভ 1 মাইনাস এর মডুলাস হ'ব পজিটিভ √3 1 by √3 10 এর কোনটো মানত পোৱা যায় 30 ডিগ্ৰীত পোৱা যায় অৰ্থাৎ pi by 6 ত পোৱা যায় গতিকে আলফাৰ মানটো কিমান হ'ল pi by 6 ত বুঝে therefore theta is equal to argument of z is equal to কিমান হ'ব কোণাঙ্ক কিমান হ'ব তৃতীয় চকত আছিল তৃতীয় চকত থাকিলে কেনে কৰি উলিয়াব লাগিছিল তৃতীয় চকত থাকিলে -pi plus alpha তৃতীয় চকত থাকিলে কি আছিল -pi plus alpha is equal to pi by 6 that is equal to এখানে ক্যালকুলেশন করলে কি হবে -5 pi by 6 কি হবে -5 pi by 6 গতিকে আমি আমাৰ লাগতিয়াল বস্তুখিনি পাই গলো r ৰ মান পাই গলো থিটাৰ মান পাই গলো গতিকে ইয়াৰ পোলাৰ ফর্ম বা ধ্রুবীয় আরে কি হ'ব 2 cos -5 pi by 6 plus I sin -5 pi by 6 নিশ্চয় বুজি পাইছা এতিয়া তোমালোকে 2c চোৱা 2c কি দিয়া আছে z is equal to কিমান দিয়া আছে z is equal to দিয়া আছে 3 minus 4i 3 minus 4i whole to the power -1 into কি দিয়া আছে 1 plus 7i এটো যদি আমি কৰো কি হ'ব টু দি পাওয়ার -1 টোক আমি কনভার্ট কৰিলে তলত লিখিব লাগিব সংখ্যাটো a to the power -n is equal to 1 by a to the power n যেহেতু হয় নহয় গতিকে এটো এনেকুৱা হ'ব ইনটু সাইডত কিমান থাকিব 1 plus 7i থাকিব যাক আমি এনেকৈ লিখিব পাৰো 1 plus 7i by 3 minus 4i
তলৰটোৰ আমি সংযুগ্ম পূৰণ দিওঁ 3 - 4i লগত আমি দিওঁ 3 + 4i আৰু কো ওপৰতো সেই সেম দিব লাগিব 1 + 7i লগত আমি কি দিব লাগিব 3 + 4i পূৰণ দিব লাগিব বুঝছে দ্যাট ইজ ইকুয়াল টু আমি কি পাম যদি আমি পূরণ করো তলত পাম 3 3 গুণ 9 প্লাস 16 হবো 4 4 গুণ 16 ইয়াতে কি হবো 1 3 গুণ 3 প্লাস 4i প্লাস 7 3 গুণ 21i প্লাস 7 4 গুণ 28 28i স্কয়ার বুঝছে তলত হবো আমার 25 উপৰত হবো 3 minus 28 কেনে কই তো i স্কয়ার means -1 আৰু প্লাস হবো 25i that means কি হবো -25i plus 25 নহয় কি হবো -25i নহবো -25 এখানে কাটি দিবি দেই -25 plus 25i by 25 গতিকে 25 ইয়াতে কমন আহিব 1 -1 plus i by 25 হবো 25 25 কটাকটি হবো গতিকে এনসারটো কিমান হবো -1 plus i যেটো স্ট্যান্ডার্ড ফর্মত আহি গল গতিকে যেটো স্ট্যান্ডার্ড ফর্মত আহি গল গতিকে পয়েন্ট অফ z আমি কি লিখিব পাৰিম পয়েন্ট অফ z লিখিব পাৰিম -1 1 কোনটো চকত আছে লিখিব পাৰিম -1 1 হলে কোন চকত আছে দ্বিতীয় চকত আছে কোন চকত আছে দ্বিতীয় চকত আছে যে দ্বিতীয় চকত আছে গতিকে আমি এটো আর্গুমেন্টৰ ক্ষেত্ৰত আমাক ইউজ হ'ব দ্বিতীয় চকত আছে না তৃতীয় চকত আছে এতিয়া আমি প্ৰথমতে কি উলিয়াব লাগিব প্ৰথমতে আমি উলিয়াব লাগিব r r is equal to কি √x square plus y square that is equal to x square means -1 or whole square plus 1 square that is equal to হবো √2 r ৰ মান হল √2 তাৰ পিছত tan alpha উলিয়াব লাগিল আমি tan alpha উলিয়াব লাগিল tan alpha হবো modulus of y by modulus of x that is equal to modulus of 1 by modulus of -1 that means 1 by 1 that is equal to 1 that is equal to 10 pi by 4 তোমালোকে জানা এইবিলাক therefore alpha is equal to pi by 4 বুঝছে alpha পাই গলো যেহেতু এবাৰ কি চকত আছিল দ্বিতীয় চকত আছিল দ্বিতীয় চকত থাকিলে এই চকত থাকিলে argument of z বা থিটা is equal to কি হ'ব argument of z that is equal to theta is equal to কি হ'ব এটা হ'ব এটো হ'ব pi minus alpha কি হ'ব pi minus alpha alpha কিমান pi by 4 that is equal to 3 pi by 4 আমাৰ লাগতিয়াল বস্তুখিনি পাই গলো আমি r ৰ মান পাই গলো আৰু থিটাৰ মান পাই গলো গতিকে z is equal to পোলাৰ ফৰ্মত লিখিলে কি হ'ব √2 cos 3 pi by 4 plus i sin 3 pi by 4 এটি আছে তোমালোকে 2 ৰ d নম্বৰটো 2 d নম্বৰটো z is equal to কিমান আছে z is equal to আছে -2i স্ট্যান্ডার্ড ফর্মত আছে নেকি নাই গতিকে আমি লিখিলো 0 - 2i therefore point of z আমি কি লিখিব পাৰো 0 - 2 বুঝছে 0 - 2 কত আছে y অক্ষৰ ঋণাত্মক দিশত আছে ঋণাত্মক দিশত আছে y অক্ষৰ কত আছে ঋণাত্মক দিশত আছে বুঝছে এতিয়া আমি কি লিখিম r উলিয়াম r হ'ব √x square plus y square that is equal to √0 square plus -2 square that is equal to হ'ব 2 ক্যালকুলেশন কৰিলে তোমালোকে পাই যাবা এতিয়া যেহেতু y অক্ষত আছে অক্ষত থাকিলে আমাৰ কি হয় অক্ষত থাকিলে y অক্ষৰ ঋণাত্মক দিশত ইপিনে আছে গতিকে আর্গুমেন্ট অফ z বা থিটা কি হ'ব আর্গুমেন্ট অফ z কি হ'ব এতিয়া tan alpha উলিয়াব লাগিব নেকি নালাগে এই ক্ষেত্ৰত অক্ষত থাকিলে tan alpha উলিয়াব নালাগে আর্গুমেন্ট অফ z হ'ব -pi by 2 বুঝছে therefore পোলার ফর্মটো কি হ'ব z is equal to 2 cos -pi by 2 plus i sin
minus pi by 2. 2 cos minus pi by 2 plus I sin minus pi by 2. 2 ই নম্বৰটো চোৱা কি দিয়া আছে z is equal to দিয়া আছে minus 3 root 2 minus 3 root 2 plus 3 root 2 I বা I 3 root 2 স্ট্যান্ডার্ড ফর্মত আছে না আছে গতিকে পয়েন্ট অফ z আমি কি লিখিব পাৰো পয়েন্ট অফ z লিখিব পাৰো minus 3 root 2 আৰু 3 root 2 গতিকে কোনটো চকুত আছে মাইনাস প্লাস হৈছে দ্বিতীয় চকুত আছে কোনটো চকুত আছে দ্বিতীয় চকুত আছে বুঝে এতিয়া আমি কি কৰিম r উলিয়াম r is equal to root over x square plus y square root over x square means কিমান minus 3 root 2 square plus 3 root 2 square that is equal to কিমান হল 18 plus 18 that is equal to কিমান হল 36 that is equal to কিমান হল 6 ঠিক আছে r হৈ গল তাৰ পিছত আমি কি উলিয়াব লাগিব tan alpha উলিয়াব লাগিব tan alpha is equal to modulus of y by modulus of x উলিয়াব লাগিব modulus of y এর ভ্যালু তা 3 root 2 আছে আর modulus of x এর ভ্যালু কি আছে minus 3 root 2 3 root 2 এর modulus হবে 3 root 2 minus 3 root 2 এর modulus হবে 3 root 2 3 root 2 by 3 root 2 হলে 1 হবে 1 means 10 pi by 4 therefore alpha is equal to pi by 4 alpha to পাই গেল এবার কোন চকুত আছে দ্বিতীয় চকুত আছে দ্বিতীয় চকুত থাকিলে ইয়াত থাকিলে থিটাটো কেনেকৈ হ'ব পাই মাইনাস আলফা হয় নহয় therefore theta is equal to argument of z is equal to কি হ'ব pi minus alpha alpha মান কি আছে pi by 4 that means 3 pi by 4 বুঝছে এতিয়া আমি কি পালো r ৰ মানো পালো আৰু থিটাৰ মানো পালো গতিকে পোলাৰ ফৰ্মত লিখিলে কেনেকৈ হ'ব z is equal to 6 cos 3 pi by 4 plus I sin 3 pi by 4 নিশ্চয় বুঝি পাইছা আজিলৈ ইমানে ধন্যবাদ আজিলৈ ইমানে ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ডিবি মন্ত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ